হেল্ল' অসম, ৱেলকাম টু মাই আন এটা নতুন ইউটিউব ভিডিঅ' লৈ ক'ত আছে এইটো চাগে গমেই পাইছা। মই ক'ত আছোঁ এইটোও গম পাইছে চাগে। পিছৰ পিনে মোৰ বেকগ্ৰাউণ্ডত যোনটো এইটো দেখিম, হয়নে নহয়? মানে মই এইটো ভিডিঅ'তে মানে শিৱসাগৰ যোনবিলাক মেইন বস্তু মানে যেনেকৈ ৰংঘৰ, কাৰেংঘৰ হওক, তলাতল ঘৰ হওক, এইখিনি মই এটা ভিডিঅ'তে দেখাব পাৰিছোঁ। মানে চবেই আহে ন, চবেই জানে তেওঁলোক বিষয়ে নজনা মানুহ চাগে অসমত নাই, আৰু যোনটো এইবিলাক বিষয়ে নাজানে সেইটো আৰু মুখ্য। এতিয়া মই এটা নিজৰ পাৰ্চনেল কামৰ কাৰণে আহিলোঁ শিৱসাগৰ। এনেই মই শিৱসাগৰ বেলেগ দিন অহা কথা আছিল লগৰবিলাকৰ লগত, কিন্তু মোৰ পাৰ্চনেল কামৰ কাৰণে আহিলোঁ। মই ভাবিছোঁ ভিডিঅ' চিডিঅ' নবনাম, কিন্তু অহাৰ পিছত থাকিব নোৱাৰিলোঁ। মানে চাম বুলি আহিছিলোঁ, চাম টাইম মিলাই, কিন্তু ভিডিঅ' চিডিঅ' বনাম বুলি এনেকৈ অহা নাছিলোঁ। অহাৰ লগে লগে ভিডিঅ' চিডিঅ'টো বনাব মন গ'ল ন, চব আহে ফটো চটো উঠিয়ে থাকে, হয়নে নহয়? মানে বৰষুণ পৰি গ'ল মানে না, কেমেৰাটোত চব ফটো চটো উঠিয়ে থাকে। মানে মই আহিলোঁ, এতিয়া মই আছোঁ ৰংঘৰত, বাকীকেইটা আকৌ গৈ আছোঁ তালৈ। অলপমান এইটোকে চাই লওক। কোনোবাই যদি শিৱসাগৰত আছে তেওঁলোকে কমেণ্ট কৰিব, শিৱসাগৰ ভিডিঅ' চাই আছে যদি, হয়নে নহয়? আৰু যদি কোনোবাই শিৱসাগৰতো আছে, যদি শিৱসাগৰত থাকি যদি বেলেগত আছে, তেওঁলোকে কমেণ্ট অলপমান তেওঁলোককো নিজৰ ঘৰৰ পৰিৱেশৰ এটা আমেজ দিব চেষ্টা কৰে। তেওঁলোকেও কমেণ্ট কৰক কেনেকুৱা লাগিছে। এইটো চাব নালাগে, টয়লেটহে আছে সেইটো। আমাৰ ভাষাত আৰু এতিয়া এইটোক আমাৰ পেভিলিয়ন বুলি কয়। মানে পেভিলিয়ন যেনেকৈ খেলপথাৰ যেনেকৈ থাকে, তাত ওপৰৰ যেনেকৈ দৰ্শকে চাই থাকে, ওপৰত খেল হৈ থাকিলে সেনেকুৱা এইটো পেভিলিয়ন। মোৰ কওঁতে অলপ খেলি মেলি হৈছে বাৰু। তাকো কৈছোঁ মানে ৰজা ৰুদ্ৰসিংহৰ দিনত প্ৰথম বাঁহেৰে তৈয়াৰ কৰিছিল। পিছত থকাটো প্ৰথম বাঁহেৰে তৈয়াৰ কৰিছিল, আৰু পিছলৈ প্ৰতাপ সিংহই এইটো হাঁহৰ কণী, মাছৰ বাকলি, বৰা চাউল, অসমীয়া থলুৱা খাদ্যবিলাকৰ জৰিয়তে চিমেণ্ট তৈয়াৰ কৰি পিছত এইটো ধুনীয়া এটা কীৰ্তিচিহ্ন ৰংঘৰ তৈয়াৰ কৰি উঠিছিল। ৰংঘৰতে বহি ৰজাসকলে তলৰ বিহু, ম'হযুঁজ আদি উপভোগ কৰিছিল। এটা মেইন টপিক সেইটো হৈছে এছিয়াৰ ভিতৰত এইটোৱে প্ৰথম পেভিলিয়ন আছিল ৰংঘৰ হিচাপে। প্ৰাউড অফ। ভিতৰলৈ গ'লোঁ, বহুত ক'লোঁ, চবেই জানে এইবিলাক কথা। ভিতৰলৈ গৈ আছোঁ। ৱাও, ইমান ধুনীয়া পৰিৱেশ। আনলিমিটেড ক'বলৈ গ'লে। আগৰ দিনত ইয়াৰ পৰাই উপভোগ কৰে ৰজা মহাৰাজসকলে বিহু, ম'হযুঁজ, এটা সুন্দৰ পৰিৱেশ। ৰংঘৰৰ বাকৰি বিহু বুলি ক'লে যেনে বিখ্যাত ইয়াৰ পৰাই। ৰংঘৰটো অলপ ৰং কৰি আছে, চাই লওক। এতিয়া ৰংঘৰৰ পৰা বাই। নেক্সট গৈ আছোঁ আমি তলাতল ঘৰ। এতিয়া আমি পাইছোঁ এই 9 দুৱাৰ। এইটো লিখা আছে বেকাৰত 9 দুৱাৰ। চব কোনোবাই জানে যদি 9 দুৱাৰৰ বিষয়ে ক'বচোন, কিয় 9 দুৱাৰ ৰখা হ'ল? মানে এটা কথা হয়, কিন্তু 9 দুৱাৰখন পাৰ হৈহে কিন্তু তলাতল ঘৰ পোৱা যায়। কিন্তু আমি পাই গ'লোঁ। আমি তলাতল ঘৰ পৰিৱেশটো চাওক। কি ধুনীয়া পৰিৱেশ, সেউজীয়া গছ গছনিৰ মাজত তলাতল ঘৰ।
ব'লক গাইজ আমি তলাতল ঘৰৰ ভিতৰৰ কাৰণে সোমাই যাওঁ। ৱাও ৱাও মাই গড, আমি ইয়াত তলাতল ঘৰৰ দৰ্জাৰ ভিতৰত সোমাইছোঁ। প্ৰায় মানুহ শেষ হৈছে, মানে টাইম হৈ গৈছে, গেট বন্ধ কৰে না, লাষ্ট 4-5টামান আছোগৈ। মাই গড, বেৰবিলাক চাওক, বেৰবিলাক নিৰ্মিত হৈছে এইটো চবেই জানে চাগে, আগৰ মাছৰ বাকলি, তাৰপিছত হাঁহৰ কণী, বৰা চাউল দি তৈয়াৰ কৰি যোনবিধ চিমেণ্ট তৈয়াৰ কৰিছে না, সেয়াই এইবিলাক মানে নিৰ্মাণ কৰিছে। চাওক, আমি এইখন দুৱাৰ দি সোমাই আহি আমি পিছফালটো এইটো দৃশ্য, কিন্তু পৰিৱেশটো মানিবলগীয়া। কিন্তু তলাতল ঘৰ, আমি আণ্ডাৰগ্ৰাউণ্ড যাবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ, মানে অলপ সময়তে দেখুৱাব, মানে টাইম নাইতো। মই মানে নেক্সট বাৰ আহিলে মই নিজে একে তলাতল ঘৰৰ বিষয়ে ভালদৰে দেখুৱাম। আমি যি কিতাপত পাইছোঁ তাতকৈও আৰু কিছুমান অলপমান জানিবলগীয়া আৰু আছে। ইয়াত বাৰু কেইখনমান দুৱাৰ বন্ধ কৰি থৈছে, এইটো চাওক, ইয়াত দেখিছে চাওক, ইয়াত এনেকুৱাকৈ আছে দৰ্জাকেইখন, মানে 5-6খনমান একেলগে আছে, মানে একেলগে, মানে দেখিলে এনেকুৱা লাগিব 5-6খনমানৰ পিছত আপোনাৰ আৰু দৰ্জা নাই। দেখিছে চাগে, আৰু দৰ্জা নাই, পূৰা বেৰ হৈ আছে, দৰ্জা নাই, কিন্তু দৰ্জা আছে তাৰ কাষতে লাগি আছে। ৱাহ, কি মাইণ্ড ছেটত বনোৱা হৈছে, তাৰ কাষতে কিন্তু লাগি আছে এখন। দিছ ইজ তলাতল ঘৰ। আণ্ডাৰগ্ৰাউণ্ডত সোমাই গৈছোঁ আমি, বেছি সোমাই নাযাওঁ বাৰু, সময় হৈ গৈছে। কিছুমান খিৰিকী দৰ্জা বন্ধ কৰা হৈছে বাৰু, এইটো চাওক, ওলাই আহিলোঁ, বেছি সোমাই নাযাওঁ, ভয়ো লাগে, সন্ধিয়া টাইম হৈছে। চাওক, আগৰ দিনত যেতিয়া ৰজা মহাৰাজাসকলে যুদ্ধ হয় ন, তেওঁলোকে যেতিয়া লুকাবলৈ এইটো ঘৰলৈ আহে, মানে ইয়াৰ এখন দুৱাৰ আছে, অৱশ্যে এখন এতিয়া বন্ধ কৰি দিয়া আহিছে। আগৰ দিনৰ এখন দুৱাৰ, মানে এখন একে লাষ্ট দুৱাৰ, মানে এখন দুৱাৰ আপুনি যদি যায়গৈ ডাইৰেক্ট দিখৌ নদীৰ পৰা ৰজা মহাৰাজাবিলাকে মানে পলায় আৰু বহুত কথা জানিব আছে বাৰু তলাতল ঘৰৰ বিষয়ে। আহিম এদিন এটা অনলি তলাতল ঘৰৰ ভিডিঅ' বনাম। বাহিৰৰ পৰিৱেশ এক্সিলেণ্ট বাহিৰৰ পৰিৱেশ। আমি এতিয়া লেফ্ট ছাইডে গ'লে পাম আমি জয়সাগৰ। ব'লক, আমি জয়সাগৰলৈ আমি গৈ আছোঁ। তো পৰিৱেশটো চাওক, একদম সুন্দৰ পৰিৱেশ। এতিয়া বৰষুণ দিয়াৰ পিছত ৰ'দৰ পৰিৱেশটো যেনেকুৱা লাগে তেনেকুৱা পৰিৱেশ হৈ আছে। জয়সাগৰৰ পৰা টাটা বাই বাই দি এতিয়া গৈ আছোঁ আমি শিৱদৌল। এবাৰ আমি দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। ইমান ভালকৈ দেখা নাপালে, কালি আমি মৰ্ণিং আহি আমি চাকিও জ্বলাম বা ভালকৈ আপোনালোকক আকৌ এবাৰ দেখুৱাম। কিন্তু ৰাতি চাইও ভাল লাগে দিয়ক, ৰাতি আহিও ইয়াত ভাল লাগে। হৰ হৰ মহাদেৱ। সন্ধিয়া হ'ল আহি বাৰু আপোনালোকক মই শিৱদৌলৰ এটা ভাল ভিডিঅ' দিম, এটা শিৱদৌলৰ পৰিৱেশৰ। এতিয়া শিৱদৌলৰ পৰাই টাটা বাই বাই।
আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ।